গুড মৰ্নিং আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। দেখিছেনে বৰষুণত পথাৰত যিটোহে মাছ ওলাইছে নহয়, এয়া চাওক কি যে তাজা তাজা মাছ। এইটোতো আৰু ইমান ডাঙৰ লাগিছে আজি। ভাবিছোঁ মাছকেইটা পটককৈ বাছি লওঁ, তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ। লোকেল মাছৰ সোৱাদটো আৰু ক'বই নালাগে। এয়া মই ভাবিছোঁ আগতে ডাঙৰটোৱে বাছি লওঁ, তাৰপিছত বাকী সৰুবিলাক বাচিম। এয়া হৈ গ'ল মোৰ। এতিয়া মই ধুই পেলাই ৰেডি কৰোঁ, তাৰপিছত আকৌ দেখাই আছোঁ। যিটোহে দৌৰা দৌৰি হ'ল, আপোনালোকক দেখাব পাহৰিয়ে থাকিলোঁ, এতিয়াহে মনত পৰিছে। ইয়াত অকণমান হালধি দিছোঁ আৰু সোৱাদ অনুযায়ী অকণমান নিমখ দিছোঁ। আপোনালোকে জোখমতে দি ল'ব। মইতো এনেকৈয়ে ফ্ৰাই কৰোঁ, বাকী একো নিদিওঁৱেই। ফ্ৰাইটো হৈয়ে গ'ল। এইবাৰ দেখাম আপোনালোকক আমাৰ ঘৰৰ জলকীয়া। চাওক কি ধুনীয়া। এইপিনে চাওক, ৱাও, ৰঙা ৰঙা হৈ পকি আছে। আপোনালোকৰ খাব মন লাগিলে আমাৰ ঘৰলৈ আহি যাব। ইমান ধুনীয়া এটা দুটাকৈ পকিছে। চাওক ইমান জ্বলা নহয়, চুবই নোৱাৰি একেবাৰে। এয়া দেখিছেনে, সৌৱা বস্তাটোতে ৰৈ দিছোঁ, ইয়াত আছে দুডাল জলকীয়া। কিন্তু এনেকুৱা ধুনীয়াকৈ লাগিছে নহয়, এই দুডালেদি হৈয়ে যাব আৰু। জ্বলাটো ইমান জ্বলা নহয়, খাবই নোৱাৰি। এতিয়া ভাবিছোঁ অকণমান আপোনালোকক ফুল দেখাম। এয়া এল'ভেৰা। এইটো কি ফুল হয় মই এইটো গম নাপাওঁ, এইটো কি হয় নাজানো মই এইবিলাক। ইয়াতো এটা মানিমুনিয়ে গজি থাকিলে, এটা হ'ল মানি প্লেণ্ট, আৰু এইটো বা কি ফুল এইটোও নাজানো মই। আজিলৈ আহিছোঁ, বাই বাই। ভাল লাগিল লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।